रेशन खुलने वाला था हम लोग, बीच में डुबू का सुसु हो गया। तो आज हम लोग का राशन आ गया है और इस महीने का लास्ट है। अब पहले जैसा तो है नहीं कि राशन आया खोल के जगह जगह रख दिया। अब सब सैनिटाइज करना पड़ता है, सब साफ करना पड़ता है, पोंछना पड़ता है। तो अभी मैं वही कर रही हूँ। हमारे यहाँ मैगी बहुत खाते हैं, तो आप लोग को मैगी का पैकेट बहुत सारा दिखेगा। ये है गुड़, हम लोग गुड़ भी बहुत खाते हैं अलग अलग चीज़ में। माँ डालती है बहुत सारी चीज़ों में गुड़। ऐसे ही बहुत सारी चीज़ें हैं। ये हमारे यहाँ टोमेटो केचप, इसके बिना एक दिन भी नहीं जाता है, ये रहना बहुत ज़रूरी है। तो अभी मैं जल्दी जल्दी सब सैनिटाइज कर लेती हूँ, फिर मुझे उसका बिल के साथ भी सबको मिलाना है, सबको मैच करके सबको ठीक करना है। उसके बाद मैं आप लोग से मिलती हूँ। That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. It's time to care. We should just share love one day. Mine, mine, mine. Night, you're mine, you're mine, you're mine. Night, you're mine, you're mine, you're mine, you're mine. Night, you're mine, you're mine, you're mine. Alone and bored, that's how you feel. You went so far away. You should give us a chance, please be kind. I need to see you just one last time. You should give us a chance, we'll feel alive. মাজতে এদিন অকণমান ফৰকাল কৰিছিলেহে, আকৌ আজি আৰম্ভ। মানে গম পাইছে নহয়, বৰষুণ একদম আমনি লগাই দিছে বৰষুণে। ইমানেই বৰষুণ কি যে হ'বলৈ গৈ আছে নহয়, একদম অসমখন ডুবাই দিব নেকি যেন লাগিছে। আজি আকৌ এতিয়া নিউজ চাই আহিছোঁ, এইমাত্ৰ নিউজত দেখিছোঁ ভূটানে বোলে পানী এৰি দিলে। কি কৰ। আৰু এতিয়া গোটেইখন বাহিৰত আপোনালোকে কেমেৰা লেন্সত কেনেকুৱা দেখিছে বাৰু নাজানো, কিন্তু গোটেইখন আন্ধা হৈ আছে। এনেকুৱা লাগিছে যেন 5টাহে বাজিছে ৰাতিপুৱা, কিন্তু সময়টো এতিয়া 10:30 হ'ল। চাহ তাহ খাই আহিলেও অলপ এইখিনি কাপোৰ ঠিক কৰিবলৈ আছে, সামৰিবলৈ আছে। মানে ফেনৰ তলত দিয়ে কাপোৰবোৰ শুকাই পিন্ধি আছোঁ আৰু ডেইলি ইউজৰ কাপোৰবোৰতো তেনেকৈ শুকুৱাই লৈ থাকিব লাগিব সদায়। ইমানতো কাপোৰ নাথাকে ন, ঠাক কৰি থৈ যাব বোলে একেবাৰে কাপোৰৰ ভঁৰাল। এযোৰ পিন্ধিলোঁ থলোঁ, এযোৰ পিন্ধিলোঁ ল'লোঁ, নতুন এযোৰ। তেনেকুৱাটো সদায় কৰিলে নহ'ব। গতিকে ফেনৰ তলত দি উৰে নিশা কাপোৰবোৰ শুকালে, আৰু এতিয়া অলপ কাপোৰবোৰ পৰিপাটি কৰি থৈ লওঁ। গতিকে সেয়াই আৰু আপোনালোকৰো খবৰ বাতৰিবোৰ জনাব কমেণ্ট ছেকশ্যনত, আৰু এনেকৈ ভাৱৰ আদান প্ৰদান হ'ব নে কি কয়। তেতিয়াহ'লে মোৰ কামখিনি মই কৰি যাওঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। Alone and loved, that's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, I always will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, I always will meet again. It's time to care. We should just share love one day. Mine, mine, mine. Night, you're mine, you're mine, you're mine. Night, you're mine, you're mine, you're mine, you're mine.
আজি ডুগুক লৈ গৈছে বেজী দিবলৈ, কাৰণ দুটা তাৰ ইনজেকশ্যন দিবলগীয়া আছিল। সময় পাৰ হৈ গ'ল, সময় এই লকডাউনৰ বাবে সময়বোৰ পাৰ হৈ গ'ল। ডক্তৰক ফোন কৰা হ'ল, ফোন কৰি সোধাত তেতিয়া ক'লে সময় যিহেতু পাৰ হৈ গ'ল, এতিয়া অলপমান খোলোতে আপোনালোকে জল্দি জল্দি লৈ আহক, আৰু মেডিচাইনো এভেইলেবল আছে, গতিকে তাক লৈ গৈছে। ল'ৰা আৰু বোৱাৰী গৈছে। মোকো ওলাবলৈ কৈছিল, কিন্তু মই নাযাওঁ বুলি ক'লোঁ, নগ'লোঁ। কাৰণটো হ'ল এতিয়া যিহেতু পৰিস্থিতি বেয়া, আৰু এনেকুৱা সময়ত অনৰ্থকত আমি এজনী যেনি তেনি ওলাই যাবলৈ প্ৰয়োজন নাই। আৰু যিটো কামত এতিয়া তাক লৈ গৈছে, তাক ধৰিবৰ কাৰণে এটা আকৌ কাগজ পত্ৰ এইবোৰ ধৰিবৰ কাৰণে এটা লাগে, গতিকে দুটা গৈছে ছাফিচিয়েণ্ট, গতিকে মই নগ'লোঁ। সেয়াই আৰু এতিয়া মই ভাত পানী বনাই লওঁ, আপোনালোককো কথাখিনি কৈ থ'লোঁ। আৰু বোৱাৰী গৈছে, তাইক মই অকণমান কৈছোঁ ভিডিঅ'টো অকণ কৰি আনিবা, মই আমি সকলোকে দেখাম যে কেনেকৈ তাহাঁতক কি কৰে বা ইনজেকশ্যন দিয়া মেলা সেইবোৰ। তাই অকণ যদি কৰিব পাৰে বুলি কোৱা কাৰণটো হ'ল ডুগুৱে বহুত উৎপাত কৰে, অকণমান চটৰ পটৰ ন, সৰু ল'ৰা ছোৱালীৰ নিচিনা। সেইবাবে কৈছোঁ যিমানকণ পাৰে অকণমান কৰি আনিবলৈ কৈছোঁ, দেখাম সেইখিনি চাব। আজি ডুগুক নিছিলোঁ ডক্তৰৰ ওচৰত, ভেকচিন আছিলে 2টা দিবলগীয়া। তাত গৈ গম পাইছোঁ এওঁৰ জ্বৰ উঠিছে। জ্বৰ থাকিলে হেনো ভেকচিন নিদিয়ে। এতিয়া জ্বৰৰ দৰৱ দিছে, আৰু জ্বৰ কমিলেহে আকৌ লৈ যাব লাগিব। উল্টাই জ্বৰৰ ভেকচিন লৈ আহিছে, উল্টা জ্বৰহে বেজি দিছে আৰু টেবলেট দিছে। এতিয়া চাওঁ 5 দিন 7 দিন কিমান দিন লাগে, তাৰপিছত আকৌ লৈ যাব লাগিব। কিন্তু জ্বৰ একো চিমটমছ দেখুৱা নাছিলে দেই, সেইকাৰণে আমি গম নাপালোঁ। Just one day. Alone and loved, that's how. আজি বহুত দিন পাছত ৰ'দ ওলাইছে, ঢেৰ কাপোৰ ধুই লৈছোঁ। Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, our ways will meet again. It's time to care, we should just share love one day. Mine, mine, mine. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. হাই এভৰিৱান, যোৱাকালি ব্লগটো কণ্টিনিউ কৰা নহ'ল, আৰু সিহঁতি আহি পাওঁতে বহুত দেৰি হৈ গ'ল। 2:30মান বাজিলে। সকলোৰে ভোকো লাগিছিলে, মোৰো ৰৈ আমনি লাগিছিল, আৰু যিহেতু বহুত বৰষুণ, সেই গতিকে আৰু ডুগুকটো ভেকচিন দিয়া নহ'লে, সেইটো গম পাইছেই। আৰু তাৰ সলনি তাৰ জ্বৰহে ওলালে, গতিকে তাক আকৌ উল্টাই ভেকচিনৰ সলনি জ্বৰৰ বেজী লৈহে সি ঘৰলৈ উভতি আহিলে। এতিয়া অলপ ভাল পাইছে। আৰু আজি নেক্সট ডে, এতিয়া সময় হৈছে 4টা বাজিছে, আৰু আজি ৰাতিপুৱাৰ পৰাই ৰ'দটো ওলাইছে। অলপটো দেখিছেই আপোনালোকে, আজি পূৰা ৰ'দ ওলাইছে, আৰু ৰ'দ ওলোৱাৰ কাৰণে বহুত কাম ওলালে। আৰু যিহেতু ইমান দিন বৰষুণ হোৱাৰ পাছত আজি খুব ধুনীয়া ৰ'দটো ওলাইছে, আৰু মই ঘৰৰ কাম বনবোৰৰ লগতে অলপ বাহিৰৰ ফুল চুল টাব চাববোৰ অলপ ৰ'দত দিলোঁ। গতিকে সময়বোৰ এনেকৈ পাৰ হৈ গ'ল, আৰু এতিয়া খোৱা বোৱাটো হৈ গ'ল বাৰু। এতিয়া চাহ খোৱাৰ সময়ে হৈ গৈছে, গতিকে ভাবিছোঁ আজি ব্লগটো ইমানতে সামৰি মাৰোঁ। আৰু আপোনালোকে মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল বেয়া যিয়ে নহওক কিয় সকলোখিনি জনাব, আৰু বেয়া হ'লেও জনাই দিব। মই বেয়া নাপাওঁ, ওলটাই মই ভালহে পাম, আৰু সেই বেয়াখিনি মই ভাল কৰিবলৈ চেষ্টা কৰিম। গতিকে আজি ব্লগটো ইমানতে সামৰিছোঁ। তেতিয়াহ'লে সকলোলৈকে টাটা, বাই বাই।